ভাৰতীয় জনতা পাৰ্টীয়ে উপমন্ত্ৰী নিৰ্দেশ মতে আমাৰ ইয়াত বৰপূজাৰ মণ্ডলৰ জইনিং কাৰ্য প্ৰগ্ৰাম লৈছে। তাৰ লগতে মেম্বাৰশ্বিপ ড্ৰাইভ দুটা প্ৰগ্ৰাম লৈছে। যিবিলাক জইন কৰিব তেওঁলোকে মেম্বাৰশ্বিপ ড্ৰাইভ কৰিব আছে। ইয়াত প্ৰায় 550জনকৈ বেছি ইয়াত জইন লৈছে। আৰু আগন্তুক দিনত আমি একেলগে ইউ পি পি এল চৰকাৰ আছিলেও যদি বিগত দিনবোৰত আগন্তুক ব্ৰিটিছ বেলেগে খেলিম বুলি আমাৰ ডিক্লেয়াৰ কৰা হৈছে। আমি এতিয়া বিজেপিয়ে আমাৰ শক্তিটো মানে ষ্ট্ৰং কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰত্যেক মণ্ডলে প্ৰত্যেক আমাৰ বুথ কমিটি আজি জইন কৰি আছে। ইতিমধ্যে দেখা গৈছে যে বি পি এফ আৰু ইউ পি পি এল কিন্তু চলি আছে। যদি বি পি এফ আৰু ইউ পি পি এল এক হয় বিজেপি কৰিব পাৰিবনে? আমাৰতো যথেষ্ট আমাৰতো সমকক্ষ আমিতো ষ্ট্ৰঙে আছোঁ। ছাপ'জ বি টি চিত ভোটিং যে ভোটাৰ ষ্ট্ৰেংথটো চালে গম পায় প্ৰত্যেক সমষ্টিতে এছ টি ভোটৰকৈ নন এছ টি ভোটেই বেছি ন। গতিকে বি পি এফ ইউ পি পি এল এক হ'লেওতো 50% ভোটাৰ নহয়। বেছিভাগ নন এছ টিবিলাকে বিজেপিতে আছে। গতিকে আমাৰ ভয় লোক কৰিবলৈ একো নহয়। কিন্তু আমাৰ ৱেলকাম কৰিছোঁ তুলিকে যে একো ক'ব পাৰি হওক আমি ৱেলকাম জনাইছোঁ। একো অসুবিধা নহয়। ইতিমধ্যে এফচিয়ে কিন্তু আহ্বান জনাইছে যে জাতীয় ছাত্ৰৰ কাৰণে দুটা দল এক হ'ব লাগে, ৰাষ্ট্ৰীয় দল ইয়াক কোনো ধৰণৰ ঠাই দিব নালাগে। কি ক'ব? নাই আমিতো থিয় দিওঁ হেঙাৰ নহয় আমো তেওঁলোকে একগোট হওক, কিন্তু পাৰিবনে নাই এইটো আমি চিন্তা কৰিছোঁ। আপোনাৰ মতে সম্ভৱ হ'বনে? আপোনালোকৰ মতে বি পি এফৰ এতিয়া তেওঁলোকে মই যি কথা কৈ আছে এজনে এইফালে বেলেগ কথা এইফালে বেলেগ কথা কয়। এইফালে কোনোবাই কয় আমাৰ হাগ্ৰামৰ মহিলাই ডেপুটি চিএম হ'ব লাগে আৰু কোনোবাই কয় এইফালে হাগ্ৰামৰ মহিলাই চিএম হ'ব লাগে। তেনেকুৱা এইটো চালে নিশ্চয় সিহঁতৰ কেলকুলেশ্যন আছে। এই কেলকুলেশ্যন লৈ পেলাই জাতীয় ছাত্ৰৰ ক্ষেত্ৰত জইন হয় ভাল হ'ব, কিন্তু নিজৰ ব্যক্তিগত স্বাৰ্থতে যদি জইন হ'ব বিচাৰিছে কৰিব বিচাৰিতো নিশ্চয় সম্ভৱ নহয়। এই যি ৰাজনৈতিক যুদ্ধ চলি আছে দুটা দলৰ মাজত বি পি এফ আৰু ইউ পি পি এলৰ এই যুদ্ধ আকৌ বিজেপিক আকৌ পাৰ কৰি দিব। আমাৰতো একো অসুবিধা নাই। আপোনালোকৰ ভাল হ'ব তেনেহ'লে আমাকতো হাৰাব নোৱাৰে, কাৰণ আমাৰ আজি বড়োৰ ভিতৰত বিজেপি কমচে কম 10-20% আহি গ'ল বড়ো এছ টি। আৰু এইফালে আমাৰ নন এছ টি ভোটবিলাক আছে। গতিকে আমাৰ জিকাটো কথা আমি চৰকাৰটো কথা কৰিব পাৰিম আশা কৰিছোঁ।